বিধায়ক হৈ নিৰ্বাচিত হৈছে হয় যথেষ্ট ভাল অনুভৱ কৰিছোঁ, সুখী অনুভৱ কৰিছোঁ। ইয়াৰ কাৰণে মই অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। আমাৰ দ্বিতীয় প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। আমাৰ মন্ত্ৰীসকলক মই ধন্যবাদ জনাইছোঁ। তো অসমৰ প্ৰতিটো ব্যক্তিলৈ মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, লগতে মই ধন্যবাদ জনাইছোঁ। প্ৰথম লক্ষ্য কেনেকুৱা হ'ব আপোনাৰ সমষ্টিত? কি কি দিশত গুৰুত্ব দিব? প্ৰথম লক্ষ্য আমি শিক্ষাৰ দিশত গুৰুত্ব সহকাৰে কাম কৰিম। ইয়াৰ লগতে আমাৰ নিবনুৱা যি সমস্যা আছে, নিবনুৱা সমস্যা সমাধান কৰাৰ কাৰণে প্ৰথমবাৰৰ কাৰণে আপুনি বিধানসভা আহিছে, পৰিয়ালৰ মোৰ ৱাইফ আহিছে আৰু মোৰ সমষ্টিত মোৰ ৱেলউইচাৰ আহিছে। কিমানজনক আপুনি পাছ দিয়াৰ কাৰণে পাছৰ কাৰণে এপ্লাই কৰিছে? ৱাইফ আৰু ছোৱালী এই বাইট দি আছে এতিয়া। বৰ নামটো কি? নিজিৰা নাৰ্জাৰী। নিজিৰা। बाक्सा जिल्लानि सिङाव थानाय बासबारि रेन्ज बेकि जंगल उड्स रिजर्ट मानास नेशनेल पार्क बे समायना रिजर्टआव नोंथांमोना बर'नि ट्रेडिशनेल फुड्स गोथाव अमा बेदर सावनाय एवनाय लकेल दाउ बेदर बोरमा बेदर बायदि बायदिफोरखौ मोनजानायजों लोगोसे बाहेरायाव थानो थाखाय टेन्टनि सुबिदा दङ। बन फायार, जिप साबारि, राफ्टिं, एलिफेन्ट राइड, टी गार्डेन वाक आलादा आलादा एसि गोनां खथानिबो सुबिदा दङ। बे सुबिदाखौ लानो थाखाय नैबे नाम्बाराव फन खालाम 9101749562 एबा 9707614012 आरो 98648327734।